মৰমৰ ছাত্ৰ ছাত্ৰী, আজি আমালোকে দ্বিতীয় শ্ৰেণী ঝংকাৰ পাঠ্যপুথিৰ পৰা অধ্যায় 5 আমাৰ সংস্কৃতি এইটো পাঠ পঢ়িম। তলৰ ছবিবোৰত থকা বস্তুবোৰ তোমালোকে কেতিয়াবা দেখিছানে? আহাচোন আমি ছবিবোৰৰ নাম জানো। তলত দিয়া ছবিবোৰৰ নাম পঢ়িবলৈ কৈছে। ডুগডুগি, থুৰিয়া, গামখাৰু, মুঠিখাৰু, জোনবিৰি, ৰিহা, ঢোল, পেঁপা, টকা, গামোচা, টঙালি, মেখেলা চাদৰ। তাৰপিছত দি আছে পাঠ 1 আইতাৰ বৰপেৰা। শুনো আহা, থুৰিয়া, গামখাৰু, মুঠিখাৰু, ডুগডুগি তোমালোকে পিন্ধি পাইছানে? সুলেখা দুবুৰীহঁতে বিহু নাচিবলৈ জোনবিৰি, ঢোলবিৰি ক'ত পালে জানো আহাচোন। বহাগ বিহুৰ বতৰ, বহাগৰ 3 দিন গ'লেই। সুলেখা দুবুৰী, অমলহঁতে আজি ঘৰে ঘৰে হুঁচৰি গাবলৈ যাব। বিহুৱা নাচনী সাজিবলৈ কাপোৰ বিচাৰি সিহঁতে দুবুৰীৰ আইতাকৰ ওচৰ পালেগৈ। আইতাকে নিজৰ বৰপেৰাটো মেলি ল'লে। তাৰ পৰা তেওঁ নিজে বোৱা ধুনীয়া ধুনীয়া ৰিহা, মেখেলা, টঙালি, চুৰিয়া আৰু গামোচা সিহঁতৰ বাবে উলিয়াই দিলে। দুবুৰীহঁতক আইতাকে ৰিহা মেখেলা পিন্ধাই দিলে। আন এটা টোপোলাৰ পৰা উলিয়াই আইতাকে দুয়োকে জোনবিৰি আৰু ঢোলবিৰিও পিন্ধাই দিলে। ককাকে অমলক টঙালি চুৰিয়া পিন্ধাই দিলে আৰু কঁকালত টঙালি বান্ধি দিলে। সি বেৰৰ পৰা নমাই ককাকৰ পুৰণি ঢোলটো কান্ধত আঁৰি ল'লে। তাকে দেখি ককাকে তাক বাঁহৰ টকা এটাও দিলে। অমলহঁতে গাঁৱৰ এমূৰৰ পৰা হুঁচৰি গাবলৈ আৰম্ভ কৰিলে। কেইঘৰমানৰ চোতালত বিহু মৰাৰ পিছতেই অমলৰ ঢোলটো ফাটি থাকিল। সিহঁত বৰ বিপাঙত পৰিল। দুবুৰীয়ে ক'লে, ঢোল নহ'লেও পাৰিম, আমি টকা বজাইও নাচিব পাৰিম। তাৰ পিছত সিহঁতে গাঁৱৰ বাকীকেইঘৰৰ টকা বজায়ে বিহু নাচিলে। শেষৰ দিনা দুবুৰীহঁতৰ ঘৰৰ ওচৰৰ নৈ কাষত শিমলুজোপাৰ তলত সিহঁতে বিহু উৰুৱালে। তাৰ পিছত সকলো মিলি আনন্দেৰে ভোজ ভাত খালে। ক্ৰিয়াকলাপ, কথা পাতো আহা। ইয়াত কিছুমান কোৱেশ্চন দিয়া আছে, এইবিলাকৰ উত্তৰ লিখিব লাগিব। ক নম্বৰটো দিয়া আছে আইতাই গহনাবোৰ ক'ত ভৰাই ৰাখিছিল? উত্তৰটো হ'ব টোপোলা এটাত। খ নম্বৰটো দিয়া আছে সুলেখাহঁতে কি কি গহনা পিন্ধিছিল? উত্তৰটো হ'ব জোনবিৰি, ঢোলবিৰি। গ নম্বৰটো দিয়া আছে বৰপেৰাৰ পৰা আইতাকে কি কি কাপোৰ উলিয়াইছিল? উত্তৰটো হ'ব ৰিহা, মেখেলা, টঙালি, চুৰিয়া আৰু গামোচা। ঘ নম্বৰটো দিয়া আছে বিহুত নাচনীয়ে কিদৰে সাজোন কাচোন কৰে? উত্তৰটো হ'ব ৰিহা মেখেলা পিন্ধে, জোনবিৰি ঢোলবিৰি পিন্ধে। তাৰপিছত দিছে লিখো আহা। তাৰপিছত ক নম্বৰটো দি আছে সুলেখাহঁত কি কৰিবলৈ যাব? সুলেখাহঁত হুঁচৰি গাবলৈ যাব। খ নম্বৰটো দি আছে আইতাকে কাপোৰ আৰু অলংকাৰ ক'ত ভৰাই থৈছিল? উত্তৰটো হ'ব আইতাকে কাপোৰ বৰপেৰাত থৈছিল আৰু অলংকাৰ টোপোলাত ভৰাই থৈছিল। গ নম্বৰটো দি আছে অমল হুঁচৰি গাবলৈ যোৱাৰ আগত ককাকে তাক কি কি দিছিল? উত্তৰটো হ'ব ককাকৰ পুৰণি ঢোল আৰু বাঁহৰ টকা এটাও দিছিল। ঘ নম্বৰটো দি আছে আইতাকে সুলেখাহঁতক কি কি পিন্ধাই দিছিল? ৰিহা মেখেলা আৰু জোনবিৰি ঢোলবিৰি। তাৰপিছত দি আছে ছবি চাই বাক্য লিখো আহা। এই ছবিবোৰ চাই বাক্য লিখিবলৈ কৈছে। খেতিয়কজনে হাল বাই আছে। ৰবি আৰু ৰীতাই ফুল গছত পানী দি আছে। পথাৰখনত বহুতো চৰাই আছে। তাৰপিছত দিছে কিহৰ লগত কি মিলিব আঁচ টানি মিলাও আহা। এইটো কি কৈছে, কিহৰ লগত কোনটো মিলিব, এইটো আঁচ টানিবলৈ কৈছে। মই মিলাই দিছোঁ, তোমালোকে চাই ল'বা। তাৰপিছত দি আছে চাতৰ ভাঙো আহা। চাহটো পেলাই বাকলিটো খাই, সেইটোনো কি কোৱাচোন ভাই? এইটো হ'ব ঔটেঙা। তিনিকণীয়া মাজত খাল, ঘাৰত ধৰি মাৰিবলৈ ভাল, কি? এইটো হ'ব জাকৈ। এযোৰ পাখি আছে পিছে কোনেও কাকো নেদেখে, কি? এইটো হ'ব চকু।
শুন আৰু পঢ় আহা এইবিলাক শুনিবলৈ কৈছে আৰু পঢ়িবলৈ কৈছে। উল্লাস, পল্লৱ, উল্লেখ, বল্লভ, অন্ন, প্ৰসন্ন, উন্নত, উন্নয়ন, উত্তৰ, উত্তীৰ্ণ, আপত্তি, উত্তৰণ, পত্তা, ঠাট্টা, আট্টালিকা, ভাট্টা, উচ্চতা, উচ্চৰণ, সৰ্বোচ্চ, উচ্চতম, ইজ্জত, বজ্জাত, উজ্জয়িনী, উজ্জীৱন, উদ্দাম, উদ্দেশ্য, উদ্দীপনা, উদ্দীপিত। তাৰপিছত দি আছে লিখ আৰু পঢ় আহা। তাৰমানে কৈছে এইবিলাক খালী ঠাইবিলাক লিখিবলৈ কৈছে, পূৰ কৰিবলৈ কৈছে আৰু পঢ়িবলৈ কৈছে। উল্লাস, পল্লৱ, উচ্চ, উচ্চৰণ, অন্ন, উন্নয়ন, উজ্জীৱন, উজ্জীৱিত, উত্তৰ, উত্তৰণ, উদ্দাম, উদ্দেশ্য, অট্টালিকা, পাট্টা। তলৰ আখৰ জালৰ পৰা আখৰ বিচাৰি শব্দ গঠন কৰি পঢ় আৰু লিখ আহা। তলৰ আখৰ জালৰ পৰা শব্দ গঠন কৰিবলৈ কৈছে আৰু ইয়াত লিখিবলৈ কৈছে। ধুনীয়া, বিহু, টঙালি, গামোচা, জাপি, গাব। তাৰপিছত দিছে পঢ় আহা। অৰ্ণৱ দিল্লীলৈ গৈছিল। দিল্লী ভাৰতৰ ৰাজধানী। দিল্লীৰ পৰা তেওঁ আগ্ৰালৈ গৈছিল। আগ্ৰাত পৃথিৱী বিখ্যাত তাজমহল আছে। তাৰপিছত দিছে শেষৰ আখৰেৰে নতুন শব্দ সাজ আহা। কৈছে শেষৰ আখৰৰ পৰা শব্দ সাজিবলৈ কৈছে। নীলা, লাজ, জাপি, পিঠা, ঠাই। মৰমৰ ছাত্ৰ ছাত্ৰী, আজিৰ ভিডিঅ'টো ইমানলৈকে। যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।